মৰমৰ মইনাসকলক সাধুঘৰলৈ স্বাগতম জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰতী তৰা। মই এটা সাধু ক'বলৈ ওলাইছোঁ, ভুললৈ ক্ষমা কৰিব। সাধু কোৱাৰ আগতে প্লিজ মৰম দিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। গৰখীয়া আছিল, সি গৰু চৰা আছে। সি গাঁৱৰ মানুহক ঠগিবলৈ বুলি ধেমালিতে বাঘ বাঘ খালেও বুলি চিঞৰিবলৈ ধৰিলে। হাতে হাতে লাঠি জোৰ লৈ গাঁৱৰ মানুহে গৰখীয়াটোক বচাবলৈ দৌৰি আহিল। তাকে দেখি গৰখীয়াটোৱে ৰং ভৰাই হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহে খঙতে তাক গালি পাৰি গুচি গ'ল। এদিন সঁচাকৈয়ে এটা বাঘ ওলাল। গৰখীয়াটোৱে চিঞৰি টেটু ফালিলে, কিন্তু আগৰবাৰৰ নিচিনা এইবাৰো মিছাই চিঞৰিছে বুলি ভাবি কোনো তাক ৰক্ষা কৰিবলৈ নগ'ল। বাঘে তাক ডিঙিত কামোৰ মাৰি ধৰি হাবিত সুমুৱালে আৰু খাই পেলালে। সাধুটোৰ পৰা আমি বুজি পালোঁ যে আমি কেতিয়াও কাকো ফাঁকি কথা ক'ব নালাগে।